কলে যায় চা যুঁজ চাবলে কা যুঁজ মহৰ যুঁজ কুকুৰা যুঁজ কণী যুঁজ কিয় হাঁহি দিলি যে ইমান টিকলি টিকলি মহে যুঁজিব পাৰিছে মহে তেজহে খাব পাৰিছে মই উদ্ধকমা থকা মহটোৰ কথা কৈছো চাৰিঠেঙীয়া জন্তু যে আচ্ছা মহ যুঁজে মহ তেজ খাই কমাডালৰ ইফাল সিফাল আৰু যে কুকুৰা যুঁজৰ কথা কৈছে কুকুৰা মানে কুকুৰৰ ষ্টিলিংগ চা এই কুকুৰা মানে মুৰ্গী অ' আচ্ছা মানে কুকুৰা স্কুলৰ মাতা নাম মুৰ্গী এই হ'ব দে মুৰ্গী আৰু কণী কলে লৈ যায় চা কণী যুঁজ কৰিবলৈ কুকুৰাৰ পৰা একে কণীলৈকে যুঁজাব এটা চাগে লোকেল এটা ফাৰ্ম নহয় দুইটা লোকেল এই নিজৰ নিজৰ মাজত কেনেকে যুঁজাব এটা যদি ইণ্ডিয়া এটা আমাৰ শত্ৰু দেশখন হ'ব লাগিব চা তেতিয়াহে যুঁজখন ধুনীয়া হ'ব এৰা ইয়াতকৈও বেছি হাঁহি ধেমালি নাচ গান উপভোগ কৰিবলৈ হ'লে চাবলৈ নেপাহৰিব 14 জানুৱাৰী সন্ধ্যা 6 বজাৰ পৰা চিগ্ৰম চিম্পৰিয়েল ব্লু ছুপাৰহিটছ মিউজিক চিডিজ প্ৰেজেন্টছ ৰেঙনিত ভোগালীৰ ভোগ জীৱনটো আমলেট হৈ গ'ল চা